গুড মৰ্নিং গাইজ। আজি গোৱাত আমাৰ তৃতীয় দিন, 3 নম্বৰ দিন। আৰু এতিয়া আমি যাম পেৰা ৰোড। কিবা পেৰা ৰোড মইতো একো নাজানো, মই পিছত বহি যোৱা মানুহ, তেখেতে লৈ যোৱা মানুহ। যি কয় মই সেনেকৈ গৈ থাকোঁ। মোক যদি ইয়াত বিক্ৰীও কৰি থৈ যায় মই একো গম নাপাম। নাৰিকলৰ ৰাস্তা। এতিয়া যাওঁ, অলৰেডি বহুত লেটেই হৈছে। আজি আমি যাম এতিয়া পেৰা ৰোড, ট্ৰি ৰোড। এটা ধুনীয়া পইণ্ট আছে, ভিউ পইণ্ট। তাৰপিছত যাম এৰাম্বল বিচ আৰু চাপৰা ফৰ্ট। তো এইবিলাক কৰি আহোঁ। পূৰা গছ গছনিৰ মাজে মাজে, পাহাৰৰ মাজে মাজে এতিয়া গৈ আছোঁ আৰু। আমি পাই গ'লো আমাৰ ডেষ্টিনেশ্যন। এয়া ড্ৰাইভাৰে মোৰ ড্ৰাইভাৰে এইটো নহয় গৈ আছে। এইটোৱেতো দেখুৱাইছি। আমি গোৱাত নাৰকল বস্তি পাইছোঁ, হয়নে? ডিয়াৰ জিন্দগীত শ্বাহৰুখ খান আৰু আলিয়া ভট্টই ইয়াতে চাইকেল মাৰি মাৰি গৈছিল। আমি পেৰাট্ৰি ৰোডৰ পৰা ৰিটাৰ্ণ আহিলোঁ। এতিয়া গৈ আছোঁ চাপৰা ফৰ্ট। এয়া লোকেশ্যন চাই গৈ আছোঁ। 15 মিনিটৰ ৰাস্তা পেৰাট্ৰি ৰোডৰ পৰা। আমি পাৰা ৰোডৰ পৰা আহি কেনে এতিয়া চাপৰা ফৰ্ট যাই আছোঁ। তো তাৰ মাজতে ধুনীয়া এখন ৰেষ্টুৰেণ্ট পালোঁ পাহাৰৰ মাজতে। তো ধুনীয়া আৰু সেইকাৰণে ইয়াতে লোকেশ্যনটো দেখিয়ে খালোঁ আৰু ব্ৰেকফাষ্টত আমি ল'লোঁ ফ্ৰাইড ডাল, ৰুটি আৰু দৈ। যিহেতু গৰম বহুত, তো ডিহাইড্ৰেশ্যনৰ পৰা বাচিবৰ কাৰণে অলপ দৈ লৈ লৈছোঁ। তো ইয়াতে দিছে টিঙত দিছে দালিটো, কিন্তু টিংটো কিমান ডাঙৰ সেইটো চাই চাগে গমেই পাইছে এতিয়া। তো আজি লাষ্ট ডে, বেয়া লাগি আছে। আজি পূৰা গোটেই চাই দিম আৰু যি আছে চব। খাই যাই আছোঁ এতিয়া। 10-15 মিনিট খোজ কাঢ়িব লাগে চাপৰা ফৰ্টলৈকে। তলত পাৰ্কিং কৰিলোঁ স্কুটি, নাৰিকলৰ পানী খালোঁ আৰু এই খাই যাই আছোঁ এতিয়া। অলপ ওপৰত উঠিব লাগে। ৰাতিপুৱা পূৰা এক্সাৰচাইজ হৈ গ'ল। বাপৰে ভাগাত ধৰি গৈছে, ইমান খোজ কাঢ়িব লাগে। আজি বহুত গৰম, পূৰা ষ্টেপ আৰু বহুত গৰম আজি। ৰ'দটো একদম বেলেগ ৰ'দ আৰু। ভৰি দিছাচোন, ৰ'দ গৰম ভাগাৰ। অ' মাই গড, কি ফিলিং। ধুনীয়া বতাহ মাৰি আছে দেই। একফালে পাহাৰ, একফালে সাগৰ, একফালে মই আমিৰ খানৰ জেগাত। চাপৰা ফৰ্টত অহা মানে একচুৱেলি গোৱা অহা প্ৰথম ইনস্পিৰেশ্যনটো ইয়াৰ পৰাই হৈছিল, চাপৰা ফৰ্টৰ পৰা আমিৰ খানৰ ভিডিঅ'ৰ পৰা। তো দিল চাহতা হে মুভিখনৰ শ্বুটিং ইয়াতে হৈছিল। গৰম পূৰা ৰঙা ৰেড চব। আমি চাপৰা ফৰ্টৰ পৰা আহিলোঁ। এতিয়া গৈ আছোঁ আৰাম্বল বিচ। পূৰা ৰ'দ আৰু দুইটাই এতিয়া গলি পূৰা আৰাম্বল বিচ গৈ আছোঁ, যাক ৰাছিয়ান বিচ বুলিও কয়। স্কুটি পাৰ্ক কৰি দিলোঁ। এতিয়া যাই আছোঁ আৰাম্বল বিচ। গলি দি যাই আছোঁ।
কালাকন্দা হেনো যি বেয়া ৰ'দ মানে একদম অসম্ভৱ ফাইনেলি আৰাম্বল বিচ ৰ'দ গাইজ ৰ'দ বেলেগ একো নাই ৰ'দ আজি চাৰিওফালে ৰ'দ চাৰিওফালে ৰ'দ অ' মাই গড অ' কলা মলা হৈ গেল যি বেয়া ৰ'দ মানে মই বালাৰ তলত সোমামে এইফালে পানীটো অলপ চাফা পাইছোঁ মানে বাগা কালেংগুটৰ পানীটো অলপ কিবা লেতেৰা টাইপ নে বহুত মানুহ যে ক্ৰাউড দিছে বেলেগ হ'ব বালাটো অলপ বেলেগ এইটো মানুহ ইয়াতেতো আছে ইয়াতে কম বহুতখিনি কম নহয় মানুহ ইয়াতে আছে বাগা কালেংগুটতকৈ মানুহ বহুত কম ইয়াতে হেৰি ল'ব লগা নাই ইয়াতে বেগী ইয়াতে থৈ দিম ফাইনেলি আৰাম্বল বিচ য়েছ এই পাগলা আছে অ' ভাই এই লৈ লওঁ মই মানে বাগা বিচ আৰু কালাংগুট এনে টাইপত সেই নাই আকৌ গোটা বালাই এতিয়া মানে শামুক চামুক আহিছে শিল আহে তো এইটো বিচত মানে বহুত মানুহ কম হয় আৰু সেইকাৰণে ফৰেইনাৰবিলাক মানে এইটোত বেছিকৈ থাকে যদিও নৰ্থ গোৱাত পৰে কিন্তু ক্ৰাউড বহুত কম এইটো এটা চাওকচোন টিকলা শামুক এই ভিতৰত সোমাই গ'ল এইটো আৰু বিচৰ পাৰত এইবিলাক যে দেখিছে সেইটো তাতে মাৰ্কেট আছে এইবিলাক শিল হয় দেখাত কিবা বালি মাটি টাইপ লাগে তো বিচৰ পৰা আহিলোঁ আমি আহি কেনে এতিয়া আমি মানে যিখন ৰিজৰ্টত থাকোঁ তাতে চুইমিং পুল আছে আৰু চুইমিং পুলত এতিয়ালৈকে আমি যোৱাই নাই চ' ভাবিলোঁ একবাৰ ডুব মাৰি যাওঁ আৰু পুলত গা চা ধুই আহিলোঁ আৰু আজি লাষ্ট ডে হিচাপত আমি এনেই ওলাইছোঁ ৰেণ্ডমলি কিবা অলপ শ্বপিং টপিং যদি আছে কৰি ল'ম তাৰপিছত আৰু এনেই আৰু চাই লওঁ কি কৰোঁ এনেই ওলাইছোঁ আজি একো প্লেনিং নাই প্লেনিং নোহোৱাকৈ ওলাইছোঁ আউটফিটটো এইটো আজি দিনটো পানীত আছোঁ এতিয়া ঠাণ্ডা ভাৱ হৈছে সেইকাৰণে মই চাৰ্ট লৈছোঁ গুৱাহাটী আহিও চাৰ্ট বেচেৰাই আজি 2 ঘণ্টামান কান্দিছে কিবা পেৰাগ্লাইডিং পেৰাগ্লাইডিং কৰিব নাপালে আমি আহিছোঁ এখন ৰেষ্টুৰেণ্টত চি ফুড ট্ৰাই কৰিবৰ কাৰণে তো ফাৰ্ষ্টতে অৰ্ডাৰ কৰিলোঁ আমি এইটো কিং ফিছ তাৰপিছত দিলোঁ এইটো প্ৰনছ মানে নিচলা মাছ আৰু বম টেষ্টি আছিল দেই আৰু এতিয়া খাই লৈ উঠি এপাক বোলো ফুৰি আহোঁ লাষ্ট টাইম যিহেতু কালি আমি যামেই আৰু তো এপাক এনেই ফুৰি আহোঁ আৰু ৰাতি বুলি আৰু এইবাৰ চলাব দিছোঁ তাইক তো গোৱাত এবাৰ চলাই চাওঁ তো আমি আহিছোঁ এতিয়া টিট'ছ লেণ্ড ফেমাছ টিট'ছ লেণ্ড আৰু ইয়াতে খোজকাঢ়ি চাওঁ অলপমান কেনেকুৱা কি আছে আৰু সেই ভাইৰেল হোৱা এইটো আইচক্ৰীম খোৱা এইটো ঠগাই থাকে যে এইটো দেখিলোঁ বাৰু এইটো ভিডিঅ'ত দেখি আছিলোঁ ফিছ মাছাজ তো আজি এক্সপিৰিয়েঞ্চ ল'লোঁ আৰু 10 মিনিটত 200 টকা লৈছিলে তো বহুতেই ভাল লাগিলে এইটো লৈ
আৰু এই কুলফি দেখিলে খাব মন যায়, মানে য'ত দেখিছোঁ তাতে খাইছোঁ, সঁচাকৈ বহুত ভাল লাগে এইটো। আৰু এণ্ডিংটো কৰিছোঁ আমি বাগা বিচত। এইটো কি কৰিছোঁ, ৰাতি 3টা মানলৈকে ইয়াতে শুই আছোঁ। এইফালে পূৰা বিচ, এইটো ছাইডত বালি আৰু এইফালে সাগৰ, আৰু ওপৰত আছে জোনটো। মানে সঁচাকৈ ক'ব লাগিব দ্য বেষ্ট নাইট এভাৰ আই হেভ এক্সপিৰিয়েঞ্চড। তো ফাইনেলি আমি যাব ওলালোঁ আৰু ৰাতিপুৱাই। এতিয়া অলপ দেৰি হ'ল, চব পেকিং ৰেডি। এতিয়া আৰু বাই কোৱা। টাটা বাই বাই।